हेलो गाइस वेलकाम बैक माय यूट्यूब चैनल। आज एक नतुन भिडिओ লৈ আহিলো আপোনালোকৰ বাবে। আজিৰ নতুন ভিডিও আপোনালোক সকলোকে নমস্কাৰ জনালো। মোৰ চেনেলত নতুন আহিছে যদি চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিওটো আৰম্ভ কৰো বলক তেন্তে। আজি আমাৰ পকি চাৰিআলিত হেমন্ত মামা আহিব আজি। তাকে আজি ভিডিও এটা বনাব। মামা হেলিকপ্টাৰ লগত আহিছে, এতিয়া আহি পালে। এতিয়া হেলিকপ্টাৰটো বহাই থব। তেনে ভিডিওটো শেষলৈকে নিশ্চয় চাব। বলক তেনে ভিডিওটো আৰম্ভ কৰো। মামা এতিয়া হেলিকপ্টাৰৰ পৰা ওলাই মিটিঙত গ'ল। ৰাইজৰ প্ৰকৃতি আঁচনিৰে বিকশিল, দুৰ্নীতি কুশাসন নিমিষতে আঁতৰিল। ঘৰে ঘৰে সুখৰ পোহৰ বিয়পিল, বাটে ঘাটে উন্নয়নৰ নিচান জিলিকিল। দলে বলে যাওঁ আহা একেলগে, পদুমৰ চিনত আকৌ ভোট দিবলে। আকৌ এবাৰ মোদী চৰকাৰ, আকৌ এবাৰ মোদী চৰকাৰ, আকৌ এবাৰ মোদী চৰকাৰ, আকৌ এবাৰ মোদী চৰকাৰ। কেঁচা পাতত টেক্স নাই আৰু ম্যাদী পটাৰ মাটি পায়। ঘৰে ঘৰে আই মাতৃয়ে উজালাৰে গেছ পায়। অসম আজি আগবাঢ়ি গ'ল, উদ্যোগীকৰণ হ'ল। তৈল ক্ষেত্ৰত বিনিয়োগ 40,000 কোটি হ'ল। নুমলীগড় ৰিফাইনেৰী 3 গুণকে ডাঙৰ হ'ব। খাৰুৱা তেল আৰু গেছ উন্নতি অসমলে আহিব। ৰাস্তা পকী হ'ল, প্ৰধানমন্ত্ৰী আৱাস যোজনা বহুতৰে ঘৰ হ'ল। আকৌ এবাৰ মোদী চৰকাৰ, আকৌ এবাৰ মোদী চৰকাৰ। জনতাৰ সপোনৰ